হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। লগৰজনীৰ সৈতে অলপ বজাৰলৈ বুলি ওলাই আহিলোঁ। কিছুমান বস্তু কিনিব লগা আছিল। এয়া কিবাকিবি লোৱা মেলা কৰিলোঁ বজাৰতে। তাই ল'লে, মই ল'লোঁ। বজাৰৰ পৰা আহি কিবা এটা খাই ল'লোঁ। খাই মেলি এতিয়া মেইন কামলৈ আহিম। আজি মই দেখুৱাম ঘৰতেনো কেনেকৈ ফটো ফ্ৰেম বনোৱা হয়। ইয়াৰ বাবে আমাক এটা কাৰ্টন লাগিব। কাৰ্টনটো আমি সমানে 4 ভাগকৈ কাটি ল'ব লাগিব। মোৰ ফটোখন এতিয়া মই বনোৱা ফ্ৰেমত লগাই দিম। কেনেকুৱা লাগিছে জনাবচোন।